বৰকায়ৈ তই ভাবিছ এইবাৰ পাম মন বৰকায়ৈ তই ভাবিছ এইবাৰ পাম ঐ মানিক ৰচোন ৰ ক কি হ'ল মোৰ সময় নাই কি হ'ল আজি ইলেকশ্যনত এটা ভোট কেন্দ্ৰ ইফালেহে আছে তই ইফালে ক'লৈ যাৱ ইলেকশ্যনত ভোট দিলে কি আমাৰ পেট ভৰিব নেকি গতিকে মই হাজিৰা কৰিব যাওঁ আৰে কি কথা কৈছ তই ইলেকশ্যনৰ বাবে সকলো অফিচ কাছাৰী বন্ধ দিছে ভোট দিবলৈ আৰু মই হাজিৰা কৰিব গৈছোঁ বছ সিমানেই কি মানে মই ভোট দিব নাযাওঁ ইছ তইতো বহুত বেয়া কাম কৰিছ দেই ভাল বেয়া এইবোৰ মই নাজানো মুঠতে এইবাৰ মই ভোট নিদিয়াৰ সিদ্ধান্ত লৈছোঁ চা দেশৰ নাগৰিক হিচাপে ভোট দিয়াটো আমাৰ সকলোৰে দায়িত্ব চা ভাই মোক এইবোৰ একো বুজাব নালাগে মই হাজিৰা কৰোঁ যদিও মই সকলো বুজিব যদি সকলো বুজয় তেতিয়াহ'লে ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰ দায়িত্ব আৰু কৰ্তব্য আমি কি ঘেণ্টা নেকি ঐ তই আমাক ফোন কৰিছ ঠিক আছে শুন তই মোৰ কথা দে কচোন তই চা এই প্ৰকাৰদত দিনটো লাইন পাতি পাতি কিমান কষ্ট কৰি ভোট অঁ আমিতো সকলোৱে দিওঁ কষ্ট কৰি ভোট দি জিকোৱা প্ৰাৰ্থীজনে যেতিয়া মন্ত্ৰী MLA হয় পাছত তেওঁলোকক লগ কৰিব গ'লে কিমান যে পাৰ্মিশ্যন ল'ব লগা হয় কেৱল পাৰ্মিশ্যন ল'লেই নহ'ব আজিৰ দিনটোৰ দৰে আকৌ লাইন পাতিবলগীয়া হ'ব আৰু লাইন পাতি থাকিলেও লগ পাম নে নাই তাৰো কোনো গেৰাণ্টি নাই আজি বোলে অমুকত মিটিং কালি বোলে তুমুকত মিটিং আৰু হঠাতে খবৰ আহি যায় ছাৰ বোলে আজি সময় নাই তই ঠিকে কৈছ মানিক ভোট ভিক্ষা কৰিব অহাৰ সময়ত তেওঁলোকৰ হঠাৎ থাকে অজস্ৰ সময় আৰু আমাৰ ভিক্ষাদানেৰে জিকাৰ পিছত আমাক লগ কৰিবলৈ নাথাকে অলপো সময় ঐ সেইজনলৈ চাচোন একেবাৰে শুকাই খিনাই অৱস্থা নোহোৱা হৈ গৈছে অঁ হয়তো তেওঁলোকৰ পাৰ্টি ৰুলিঙত থাকোঁতে কি যে ফুটনি আছিল কাকো মাত দিবলৈ সময় নাছিল কাষেৰে পাৰ হৈ গ'লেও কাকো মাত দিবলৈ সময় নাছিল ঐ আজি তাক অলপ জোকা দে কি হ'লেও হিৰক আগৰ লুটুটুপীয়া চেহেৰাটো শুকাই খিনাই একেবাৰে অৱস্থা নোহোৱা হৈ গ'ল কিনো কবি ঐ দিন বেয়া চলিলে হ'বই আৰু আনৰ চামচা হ'লে দিন বেয়া চলিবই ধেত দোস্তি বাদ দিনা আগৰ কথাবোৰ এতিয়া আমি চব একেই ইলেকশ্যন নোযোৱালৈকেতো চব একেই থাকে জিকাৰ পিছতহে শ্ৰেণী বিভাজন হয় চা দোস্তি যোনে আনৰ পৰিচয়েৰে নিজৰ পৰিচয় দিব বিচাৰে সি মাৰ্কেটত বেছি দিন টিকি থাকিব নোৱাৰে যিজনে নিজৰ কৰ্মৰ দ্বাৰা নিজৰ পৰিচয় দিয়ে সেইজনেহে সমাজত সুকীয়া স্থান দখল কৰিব পাৰে বুজিলি নে এতিয়া বুজিছোঁ দোস্তি এতিয়া সকলো বুজিছোঁ ঐ মই কেতিয়াবা ভাবোঁ ৰাজনৈতিক দল নোহোৱাকৈ এখন দেশ চলিব নোৱাৰে নেকি এই হ'ব আদাৰ বেপাৰী হৈ জাহাজৰ কথা ভাবিব নালাগে ব'ল পটককৈ ভোটটো দি আহোঁ দেৰিও হৈ আছে তোকচোন মই কৈছোঁৱে ভোট দিব নাযাওঁ বুলি মোক জোৰ কৰি নাথাকিবি তই কথাবোৰ কিয় নুবুজা হা ইমানো নিজৰ মতত লাগি নাথাকিবিচোন এই দোস্তিয়ে ঠিকেই কৈছে আমাৰ মতৰ লগত বহুতৰে মত নিমিলিবও পাৰে সেই বুলিয়ে ভোট নিদিয়াকৈ থকাটো উচিত নহয় মইতো অথনিৰে পৰা তাক এইবোৰেই বুজাই আছিলোঁ ঐ ব'ল আমি তিনিও ভোট দি নিজৰ নিজৰ কামত ওলাই যামগৈ ব'ল দে ব'ল তেনেহ'লে তিনিও ভোট দি গুচি আহোঁ ব'ল ফুটা ঠিকা আমাৰ অধিকাৰ আহক আমি সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত সাব্যস্ত কৰোঁ কৰোঁ